বন্ধু বান্ধৱীসকল নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকৰ বহুতৰে এটা ডাঙৰ সমস্যাৰ সমাধান লৈ আজি মই এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনাৰ মোবাইলটোৰ চাৰ্জ কেনেকৈ বেছি সময় থকা কৰিব আৰু কি কৰিলে বেটাৰী লাইফ দীৰ্ঘম্যাদী হ'ব তাৰে কেইটামান টিপছ আজি মই আপোনাক জনাম। তাৰ আগত মই দুআষাৰ কথা জনাওঁ। মই এতিয়ালৈকে আপোনালোকলৈ যিকেইটা ভিডিঅ' আগবঢ়াইছিলোঁ আপোনালোকৰ কমেণ্টে মোক আৰু ভিডিঅ' বনাবলৈ অনুপ্ৰেৰিত কৰিছে, তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। কিন্তু মোৰ ব্যক্তিগত বিশেষ অসুবিধাৰ বাবে এতিয়াৰ ভিডিঅ'বোৰত মই নিজে দেখা কৰিব পৰা নাই, তাৰ বাবে মোক ক্ষমা কৰিব। দেখা নকৰিলেও যেনেকৈয়ে নহওক কিয় আপোনালোকৰ কাৰণে নতুন ভিডিঅ' বনাই থাকিম আৰু প্ৰতিটো ভিডিঅ'ত এটা নতুন বিষয়ৰ ওপৰত মই নিশ্চিত শুদ্ধ মন্তব্যটো দিবলৈ চেষ্টা কৰিম। ভিডিঅ'বোৰ ভাল পালে আপোনালোকে লাইক কৰিব, বেছি ভাল পালে শ্বেয়াৰ কৰিব আৰু যদি মোৰ আহিবলগীয়া নতুন বিষয়ৰ ওপৰত ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক তেতিয়াহ'লে আজিৰ বিষয়টো আৰম্ভ কৰোঁ। আজিৰ বিষয় হ'ল কি কৰিলে আপোনাৰ ফোনৰ চাৰ্জ বেছি সময়লৈকে থাকিব আৰু বেটাৰী লাইফ দীৰ্ঘম্যাদী হ'ব। আপুনি চাওক, আগৰ ফোনবোৰৰ বেটাৰী আছিলে লিথিয়াম পলিমাৰ বেটাৰী আৰু এতিয়া স্মাৰ্টফোনবোৰৰ বেটাৰী হ'ল লিথিয়াম আয়ন বেটাৰী। এতিয়া লিথিয়াম আয়ন বেটাৰীটোৱে একেবাৰে কম স্থানত আটাইতকৈ বেছি শক্তি সঞ্চিত কৰি ৰাখিব পাৰে। আগৰ ফোনৰ বেটাৰী আৰু এতিয়াৰ ফোনৰ বেটাৰীৰ মেইনটেইন সম্পূৰ্ণ বেলেগ। আজিকালি আপুনি ব্যৱহাৰ কৰা স্মাৰ্টফোনটোৰ বেটাৰী হৈছে লিথিয়াম আয়ন বেটাৰী। গতিকে এই ফোনটোৰ বেটাৰী ভালদৰে মেইনটেইন কৰিব লগা হ'লে মই কোৱা টিপছ কেইটালৈ মন কৰক। নাম্বাৰ 1, আপুনি 80%ৰ ওপৰলৈকে আৰু 20%ৰ তললৈকে চাৰ্জ কৰা বন্ধ কৰক। আগৰ ফোনবোৰ কিনিলে আমাক ফুল চাৰ্জ কৰিব দিছিলে, কিন্তু এতিয়াৰ ফোনবোৰৰ চাৰ্জ 80%ৰ ওপৰত উঠিব নিদিব আৰু 20%ৰ তলত নামিব নিদিব। নাম্বাৰ 2, আজিকালি প্ৰায় সকলোৱে ফাষ্ট চাৰ্জাৰ বিচাৰে। অতি সোনকালে খুব কম সময়তে ফোনটো চাৰ্জ হোৱা বিচাৰে। মই এইটো নকওঁ যে ফাষ্ট চাৰ্জাৰ বেয়া, কেতিয়াবা ইমাৰ্জেঞ্চিৰ কাৰণে খুবেই সুবিধা, কিন্তু আপুনি যিমান পাৰে শ্ল' চাৰ্জাৰ ব্যৱহাৰ কৰিবলৈ চাওক। বেটেৰীৰ বেকআপো ভাল দিব, বেটেৰীটো বহুদিন ভালেও থাকিব। নাম্বাৰ 3, আপোনাৰ ফোনটোৰ লগত অহা চাৰ্জাৰৰ বাহিৰে বেলেগ চাৰ্জাৰ ব্যৱহাৰ নকৰিব। ফোনটোৰ নিজৰ চাৰ্জাৰৰ বাহিৰে বেলেগ চাৰ্জাৰ ফোনটোৰ কাৰণে কেতিয়াও ভাল হ'ব নোৱাৰে। যিকোনো কাৰণত যদি বেলেগ চাৰ্জাৰ ব্যৱহাৰ কৰিব লগা হয় তেতিয়াহ'লে বজাৰত খোলাকৈ পোৱা যা-তা চাৰ্জাৰ ব্যৱহাৰ নকৰিব। তেনেকুৱা চাৰ্জাৰ ফোনটোৰ কাৰণে খুবেই বেয়া। ৰেপুটেড কোম্পানীৰ চাৰ্জাৰ ব্যৱহাৰ কৰক। আপুনি এইটো নেভাবিব যে আপোনাৰ ফোনটোৰ চাৰ্জাৰতকৈ বেলেগ বেছি ভল্টৰ চাৰ্জাৰ বেছি ভাল, সোনকালে চাৰ্জ হয়। ভাল নহয়, চাৰ্জ হ'লেও কিন্তু আপোনাৰ ফোনটোৰ কাৰণে বহু বেয়া। নাম্বাৰ 4, আপোনাৰ ফোনত থকা কিছুমান অত্যাৱশ্যকীয় এপছ আনইনষ্টল কৰি ৰাখিব পাৰে আৰু ব্যৱহাৰ নকৰিলে কিছুমান সুবিধা ডিচেবল কৰি ৰাখক। যেনে মোবাইল ডাটা ডিচেবল কৰি ৰাখক, ৱাইফাই ডিচেবল কৰি ৰাখক, ব্লুটুথ ডিচেবল কৰি ৰাখক, লোকেশ্যন ছাৰ্ভিচ ডিচেবল কৰি ৰাখক, কিপেড ভাইব্ৰেট ডিচেবল কৰি ৰাখক, ডিছপ্লে ব্ৰাইটনেছ পাৰিলে কম কৰক। এইবোৰ টিপছত চলিলে আপোনাৰ ফোনৰ বেটাৰী বেকআপ ভাল হোৱাৰ লগতে ইণ্টাৰনেট ডাটাও বহুখিনি ছেভ হয়। আৰু নাম্বাৰ 5, আপোনাৰ ফোনটো তাপৰ পৰা বচাই ৰাখক, গৰম পাবলৈ নিদিব। কেতিয়াবা বাহিৰত যিকোনো পৰিস্থিতিত ফোনটো বেছি সময় ৰ'দত নেৰাখিব। চাৰ্জ হৈ থকা সময়ত ব্যৱহাৰ নকৰিব। শুৱতে বিচনাত ৰাখিলে হয়তো আপোনাৰ টোপনিত গাৰুৰ তলত সোমাই ফোনটোৱে গৰম পাব পাৰে। গতিকে বিচনাত ৰাখিলে সাৱধান হওক যাতে ফোনটোৱে গৰম নেপায় আৰু ঘণ্টা ধৰি গেম খেলি থকা অভ্যাসটো এৰক। আজিকালিৰ ফোনৰ বেটাৰীৰ গড় আয়ুস 3 পৰা 5 বছৰ দিয়া থাকে। আপোনাৰ ফোনৰ মেইনটেইনৰ ওপৰত নিৰ্ভৰ কৰি এই আয়ুস কমাবও পাৰে, বঢ়াবও পাৰে। আপোনাৰ ফোনৰ বেটাৰীৰ বেকআপ আৰু বেটাৰীৰ আয়ুস বঢ়োৱা মোৰ এই টিপছবোৰ আপোনালোকে বুজি পোৱাৰ আশা কৰিলোঁ। ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাওক। আজিলৈ এৰিছোঁ, ধন্যবাদ।